নমস্কাৰ অসম আজি 2 ডিসেম্বৰ আৰু এতিয়া সময় 3 বাজিছে আৰু আজিৰ দিনটো মই টেৰট কাৰ্ড এনাৰ্জি লৈ আনিছো সো ওয়েলকাম বেক টু দা ডিভাইন ডগ আজিৰ দিনটোৰ এনাৰ্জি লবৰ কাৰণে এটা ডিপ ব্ৰিথিং লওক আৰু নিজৰ ইন্টেনশন চেট কৰক আৰু আজিৰ দিনটোত মই কাৰ্ড পিক কৰিবলৈ কৈ আছো ওকে আজিৰ দিনটোত মই আপোনাৰ কাৰ্ড পাইছো 6 অফ শৰ্টস তো 6 অফ শৰ্টসে আপোনাক কৈছে আজিৰ দিনটো এই কাৰ্ডখনে আপোনাক এটোই কৈছে আপুনি এটা ট্ৰানজিশন ফেজত আছিল আজিৰ দিনটোত আপোনাৰ ট্ৰানজিশন হ'বলৈ গৈ আছে এখন নেগেটিভ কাৰ্ড নহয় এটো আপোনাক এটোই পইণ্ট আউট কৰে যে যিবিলাক বস্তু আপোনাৰ লাইফত বহুত দিগদাৰ দিছে আছিল যেনেকৈ ষ্ট্ৰেছ কনফ্লিক্ট ইমোশনাল বাৰ্ডেন তো আজিৰ দিনটোত হেবিলাকৰ পৰা এটা আপুনি কামৰ ফেজ অফ লাইফ শান্তিপূৰ্ণ লাইফলৈ আপুনি আজি যাব গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল সময় যিমান বিলাক নেগেটিভ বাৰ্ডেন আছিল হেবিলাকৰ পৰা আজি আপুনি এটা পজিটিভ দিশে যাবলৈ কৈ আছে কাৰ্ডে আপোনাক ক'ব বিচাৰিছে আপুনি যিবিলাক ডিফিকাল্ট সিচুৱেশন আছিলে এবিলাক আপুনি আজি এৰি পিনে আগলে এটা ভাল পজিটিভ দিশলে বহুত দিন পিছত বহুত কষ্টৰ পিছত আজি আপুনি যাব পাৰিব বা লৈ যাব আপোনাৰ ইউনিভাৰ্সে আজিৰ দিনটোত আপুনি বেটাৰ অপৰচুনিটিজ আৰু মেন্টেল পিস ঘূৰি আহিব আপোনাৰ লাইফত আপুনি পাবগে খালি আপুনি এতিয়াও সাগে পাষ্টতে আপুনি ইনভলভ হৈ থাকে পাষ্টতে আপুনি ষ্টাক হৈ থাকে আপুনি পাষ্টৰ পৰা ষ্টাক হোৱাৰ পৰা আপুনি ওলাই আহক পাষ্ট টু লেট গো কৰক আৰু এতে বৰ্তমান যেটো জাৰ্নি আছে এই জাৰ্নিটো ট্ৰাস্ট কৰক ইউনিভাৰ্সে আপোনাক সাইন দিছে যে আজি দিনটোত আপুনি হেবিলাক এৰি পিনে এটা পজিটিভ দিশলে যাওক যদি আপুনি বহুত বেছি ষ্টাক হৈ আছে বহুত বেছি নেগেটিভিটি আপুনি ফিল কৰি আছে বহুত কষ্ট পাইছে তেতিয়া হলে আপুনি কাৰোবাৰ পৰা হেল্প বিচাৰক ইউনিভাৰ্সে কাৰোবাক নহয় কাৰোবাক আপোনাৰ ওচৰলৈ আনিব যদি আপুনি হেল্প বিচাৰে আপোনাক সাপোৰ্টৰ প্ৰয়োজন আছে আপুনি বহুত কষ্ট কৰি আছিল বহুত কষ্ট পাই আছিল বহুত ভুগি আছিল আপুনি মাত্ৰ আজি দিনটোত উইশ কৰক ইউনিভাৰ্সক যে আপোনাক কোনবাই সাপোৰ্ট কৰক ফ্যামিলি হওক ফ্ৰেন্ড হওক স্ট্ৰেঞ্জাৰ হওক কোনোবা আহিব আপোনাৰ লাইফত যোনে আপোনাক সহায় কৰিব সাপোৰ্ট কৰিব পুশ কৰিব আৰু আপোনাৰ পাষ্টৰ পৰা ওলাই আনিবলে গতিকে আজিৰ দিনটোত আপুনি পাষ্ট যিবিলাক আছিল পাষ্টৰ যিবিলাক ট্ৰমা আছিল সেই পাষ্টৰ ট্ৰমা বিলাক এৰি পিনে আজি কামৰ এটা ডাইৰেকশনত আপুনি যাবলৈ গৈ আছে খালি মনত ৰাখিব আজিৰ দিনটোত আপোনাক ইউনিভাৰ্সে সাইন দিছে ইউনিভাৰ্সে আপোনাক সহায় কৰিব বিচাৰিছে গতিকে আজিৰ দিনটোত আপুনি যিবিলাক পাষ্ট ট্ৰমা আছিল যি আছিল সম্পূৰ্ণ ৰূপে আজি আপুনি উলাই দিয়ক মনৰ পৰা এৰি দিয়ক আজিৰ দিনটো মই এঞ্জেল নাম্বাৰ পাইছো 666 কোনো নেগেটিভ নহয় 666 এটোৱে কয় আপোনাৰ বডি মাইন্ড এণ্ড সোল আপুনি এলাইন কৰক ইমান দিনে হয়তো এনেকুৱা হৈ আছিল আপুনি ইমান টেনশন লৈ আছিল এনেকুৱা ষ্টাক হৈ আছিল আপুনি হয়তো সাগে বডিটোৰ ওপৰত কেটো কামে কৰা নাছিল ফিজিক্যালি সাগে আপুনি বহুত আনফিট হৈ গৈছিল আপুনি হয়তো মেডিটেশন কৰিব পৰা নাছিল বহুত সাফাৰ কৰি আছিল 666 নেগেটিভ নহয় 666 কয় আপুনি বডি মাইন্ড আৰু সোল এলাইন কৰক তাৰ পিছত আপুনি মিৰাকল দেখিবলৈ পাব 666 কৈছে যে আপোনাৰ যেটো থটস আছে আৰু যেটো ৰিয়েলিটি আছে সেইটো বেলেন্স কৰক ৰিয়েলিটি বেলেগ হয় আৰু আপোনাৰ থট প্ৰসেছত বেলেগ চলি থাকে গতিকে এইটো বেলেন্স কৰক আপুনি বহুত ওভাৰথিং কৰে একদম নকৰিব আজিৰ পৰা আৰু আপোনাৰ ফিউচাৰক লৈ বহুত ভয় আছে কি হ'ব কি নহব আপুনি টোটালি ইউনিভাৰ্সৰ ওপৰত এৰি দিয়ক ইউনিভাৰ্সে আপোনাক সহায় কৰিব আপুনি অকল এইটোত ফোকাস কৰক যেটো আপোনাৰ হাতত আছে যেটো আপুনি কন্ট্ৰোল কৰিব পাৰে যদি আপুনি ফিজিক্যাল ফিটৰ কাৰণে এক্সাৰসাইজ কৰিব আপুনি হেতুত ফোকাস কৰক যদি মেন্টাল পিছৰ কাৰণে আপুনি মেডিটেশন কৰিব পাৰে হেতুত ফোকাস কৰক স্পিৰিচুৱেল হেলথৰ কাৰণে যদি আপুনি কৰিব তেতিয়ালে আপুনি প্ৰে কৰক যেটো আপোনাৰ হাতত আছে যিখিনি আপোনাৰ কন্ট্ৰোল আছে আপুনি সেইখিনি কৰক আৰু ট্ৰাস্ট কৰক ইউনিভাৰ্সৰ ওপৰত ট্ৰাস্ট কৰক নিজৰ ওপৰত ট্ৰাস্ট কৰক যে আপোনাৰ বেয়া সময়খিনি যি আছিল গলগে আজি দিনটো ট্ৰানজিশন ফেজ হয় আজি বেয়া সময়ৰ পৰা আপুনি ভাল সময়লৈ ভিতৰলৈ যাবলৈ গৈ আছে গতিকে আজি দিনটোত আপুনি এইখিনি কৰক আৰু দেখিব লাহে লাহে আপোনাৰ দিনবিলাক স্মুথ হৈ আহিব পিস হৈ আহিব কামাৰ হৈ আহিব আৰু এটা বেলেগ ডাইৰেকশনত আপুনি জীৱনত এন্ট্ৰি কৰিব কাৰ্ড আৰু এঞ্জেল নাম্বাৰ এটোৱে কয় আপোনাৰ লাহে ধীৰে আজিৰ পৰা ফাইনান্সিয়েল ষ্টেবিলিটি ইমপ্ৰুভ হ'ব ফ্যামিলি আৰু ঘৰত যদি আপোনাৰ কিবা ইস্যু হৈ আছিল তাত ব্লেছিংছ আহিব তাত পিস মেইনটেইন হ'ব আৰু ইমোশনালি আপুনি বহুত বেছি গ্ৰাউন্ডিং হ'বলৈ গৈ আছে বহুত বেছি গতিকে ৰেমেডি হিচাপে আপুনি এক্সাৰসাইজ কৰিব মেডিটেশন কৰিব আৰু প্ৰে কৰিব এইখিনি কৰিলে আপোনাৰ আজিৰ দিনটোৰ যিখিনি ব্লেছিংছ আছে পাব আৰু আহি থকা সময়খিনি আপোনাৰ যথেষ্ট ভাল হ'ব খালি এটা কথা মনত ৰাখিব যে পাষ্ট ট্ৰমা আছিল যিবিলাক টেনশন আছিল ষ্ট্ৰেছ আছিল অভাৰথিংকিং আছিল সেইবিলাকক যাতে আপুনি ঘূৰি নাযায়
এইবিলাকে আপোনাক দিগদাৰ কৰিব, বাট দিগদাৰ কৰিলেও আপুনি ইউনিভাৰ্ছৰ ওপৰত বিলিভ কৰক আৰু উইচ কৰক যদি আপোনাক হেভ লাগিছে কোনোবা নহয় কোনোবা আপোনাৰ লাইফত আহিব। বাকী ফাইনেন্সিয়েল ষ্টেবিলিটি আৰু হেপিনেছ ছিকিউৰিটি গোটেইখিনি আজিৰ দিনটোৰ পৰা লাহে লাহে আহি পাব। আজিৰ দিনটোত আপুনি নতুন নতুন চাইন দেখি পাব, বিকজ আজিৰ দিনটো হৈছে ট্ৰানজিশ্যন ফেজ, বেয়াৰ পৰা ভালৰ ফালে আপুনি গৈ আছে। So, thank you for watching. যদি এঞ্জেল মেছেজে আপোনাক কানেক্ট কৰিছে, কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এই মেছেজটো শ্বেয়াৰ কৰিব যাক এইটো মেছেজটোৱে পোহৰ দিব পাৰে লাইফত। কাইলৈ আকৌ লগ পাম। থেংক ইউ ছ' মাছ।